Hey guys, welcome back to my channel Monos Fishing and Lifestyle. তো আজি মই আহিছোঁ কয়াকুজিলৈ। কয়াকুজিখন আপোনালোকক অলপমান দেখাম আৰু ইয়াৰ বিষয়ে জানিব পাৰিব। গেট বন্ধ দেখোন। তো এটা সাইডৰ পৰা কয়াকুজি এখন চোৱা নহ'ব, কোভিডৰ কাৰণে বন্ধ আছে। তো আহক বেলেগ সাইডৰ পৰা আপোনালোকক কয়াকুজি এখন দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বিষয়ে জানিব পাৰিব। ইহঁতে কি কৰে? লুডু খেলি আছে। তো যি নহওক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অলপমান চাবলৈ যত্ন কৰোঁ। বহুত ভিতৰৰ ৰাস্তা দি আহিব লাগে, কিবাকে বিচাৰি বিচাৰি ওলাইছোঁ, চিনিও নাপাওঁ। ইমান সৰু ৰাস্তা, আহিলোঁ আপোনালোকক কয়াকুজি এটা টিলা দেখুৱাম বুলি, কিন্তু চাওক গেট বন্ধ, চাৰিওফালে সোমোৱাৰ কোনো ৰাস্তা নাই। এতিয়া কিবা এটা উপায় ওলাব লাগিব, বেলেগ অপশ্যন এটা ওলাব লাগিব। মোৰ লগত এজন বন্ধু আছে, চাওক। ছাৰ, ভিডিঅ'টো যে মই বনাই আছোঁ, আপোনাৰ ভিডিঅ'ত অহাত কিবা অসুবিধা আছে নেকি? যিহেতু আপুনি গভৰ্ণমেণ্ট শিক্ষক। কি ক'ম আৰু, ন' কমেণ্ট না। জংঘলৰ মাজে মাজে গৈ আছোঁ। কয়াকুজিয়াৰ বেক চাইড এটা দেখি আছোঁ আপোনালোকক, চাওক কি মজা প্লেচ। কয়াকুজিয়া দেখিছে, কিন্তু কয়াকুজিয়াৰ বেক চাইডে থকা এই প্লেচবিলাক দেখা নাই চাগে। মজা প্লেচ। যিটো সাধাৰণতে কয়াকুজিয়াত আহিলে দেখা পোৱা নাযায়, য'ত মই আছোঁ। ইয়াতে সাধাৰণতে আমাৰ এইখিনি এলেকাৰ SDO চিভিল DC আহি কিনে পাৰ্টি কৰে। আগতে এইটো ঠাই এনেকৈ ৱাল চোৱাল বনোৱা হোৱা নাছিলে আৰু ঘৰবিলাকো কমপ্লিট হোৱা নাছিল, কিন্তু এতিয়া কমপ্লিট হ'ল। অকলে আহিছোঁ, বহুত জংঘল দেখিছে আপোনালোকে। ইমান জংঘলৰ মাজে মাজে ভয়ো লাগে অলপমান, উপায় নাই, দেখাবতো লাগিবই আপোনালোকক। এই ৰাস্তাটা বা কোনফালেদি আছিল পাহৰি গৈছোঁ, চাওঁ, বিচাৰি ওলাব লাগিব। পেণ্টৰ অৱস্থা নাই, চাব পাৰে। শকুন কাটা নে কি লাগিল জংঘলৰ মাজে মাজে অহাৰ কাৰণে। এতিয়া চাফা কৰিব লাগিব পিছত, অৱস্থা বেয়া। আপোনালোকে ইয়াৰ পৰা কয়াকুজিয়াখন দেখা পাব, মই একদম ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক, চাওক। এয়া দেখিছে ঘৰবিলাক, লাহে লাহে আগবাঢ়ি গৈছোঁ। এইটো বেক চাইড হয় কয়াকুজিয়াত, এইফালে মানুহ সাধাৰণতে নাহে, যাক টিলা বুলি কোৱা হয়। এইটো কয়াকুজিয়াৰ নৌকাবিলাক আছে, য'ৰ পৰা মানুহে উঠে আৰু গোটেই কয়াকুজিয়াখন ঘূৰে। সেই ঠাইত আপোনালোকক দেখাই আছোঁ, চাওক, দেখিছে কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। চাৰিওফালে পানী আৰু পানী, কিবা দ্বীপত থকা নিচিনা লাগে নহয়। জুম কৰি দেখাই দিছোঁ। এয়া দেখিছে কয়াকুজিয়াৰ মাজভাগ। এইফালে এটা টিলা হয়। (360 ভিউ চাৰিওফালে।
আৰু